ৰ'ব 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 ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ। ভিডিঅ'টো অকল কমেডি এণ্ড এণ্টাৰটেইনমেণ্ট পাৰপছত বনোৱা হৈছে। এইটো ভিডিঅ' চাই যাতে কোনো চিৰিয়াছলি নলয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চিন্তু ভাই, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাটো কেঞ্চেল হ'ব বুলি শুনি বেয়া লাগিলে মনটো। কিমান ভাল ভাল চলি ভাল ভাল ৰিজাল্ট কৰিম বুলি আশা কৰি আছিল হয় না? লিটু হয় কথাটো। চব চেঞ্জ হৈ গ'লে। কি হৈছে ক'ব নোৱাৰিছে আজিকালি। ইফালে মাইক্ৰ' ফাইনেন্সৰ কাৰণে তিৰিকেলাই বাটে বাটে ধৰ্ণা দি আছে। এইটো আৰু কি হৈছে না, এই মাইক্ৰ' ফাইনেন্সটোৰ কাৰণে 20-30 হাজাৰ টকা লোন লৈছে। তাতে আৰু আপুনি পইচাৰ কাৰণে ইজ্জত খেদি আছে ধৰ্ণা চৰ্ণা দি কিনে। এই মামাই কম মজা পাইছি। মামাইও ভাবছি কিয়নো ক'লো এলা। এইটো কিন্তু হয় দে। ইটা কিজানি মামাই কাপালত কেন্দ্ৰ ভাবি আছে। আজি সঞ্চুত দেখা দেখি নাই। তাকেতো অন্দিনা আমাতকে আগতে আহিবে আহি কিনে আমাক ৰখি থাকে। আজি আৰু কি হ'ল তাৰবা? নাই দূৰ ফোনে কৰো এটা। দে কচোন। কান্দো শুনিছে। লিটু দেখোন। লিটু ক কি সঞ্চু কিয় আনে তই? গ্ৰাউণ্ডত ৰখি আছো তোক। যাবা আছো দে যাইছো দে সোনকাল না, আমি ৰখি আছো তোক ইয়াতে। দে মাই ক'ত যায় নতুন কাপোৰ পিন্ধি মেকআপ চেকআপ কৰি? দাদা মই ধৰ্ণা দিবা যাওঁ। তই দিনে দিনে এলা কি কৰি আছা মাই? তই ধৰ্ণা দিবা যাতকে দেখোন অলপ দোকানখনত গেলি বেছি লাভ লাগে। দাদা তই এগলা একো নিচিনা দে। মই কি কৰি আছো তুই পাছত গম পাবি দে। এগলা বাদ দি মই ভাত বনাই দিছো। তই যদি ওলাই যায় ভাতটো খাই যাবি। দে হ'ব দে মাই। বাবা এটা কথা কচোন, মোৰ মেকআপটো ঠিকে আছে না কচোন তই? তই ধৰ্ণা দিবা জানা ক'ত যায় মাই? নহয় বাবা, তাতে বহুত মানুহ আহিব না আৰু নিউজ আহিব না। মোক নিউজত ধুনীয়া দেখা হ'ব লাগব না। সেইকাৰণে অলপ মেকআপ চেকআপ কৰি দিছো দে। তইও পাগলে হলি কিজানি, মেকআপ কৰি যা ধৰ্ণা দিবা। দে মই যাওঁ দে। বাপ্পা কি ষ্টাইলে ধৰ্ণা দিবা তই মেকআপ কৰি যায়। মই ভাতটো খাই লিটু হাত চেকা যাওঁ এতিয়া। আজি আমি ফকৰাবাথা নিউজৰ পৰা ইয়াত উপস্থিত আছো। আৰু প্ৰথমতে আমাৰ চেনেলটোৱে আপোনালোকক স্বাগতম জনাইছো। আৰু বৰ্তমান চাৰিওফালে মাইক্ৰ' ফাইনেন্স বন্ধন এইবিলাকৰ নাম শুনিবলৈ পায়। আৰু মই কেমেৰা পাৰ্চনক দেখাইছো ইয়াত ৰাজপথত বহুত মহিলা নামি পৰিছে। আৰু সিহঁতৰ পৰা আজি আমি কিছুমান মন্তব্য ল'ম। হয় বাইদেউ, আপোনাৰ মাইক্ৰ' ফাইনেন্সত লোন আছে? লোন আছে মোৰ। চৰকাৰে যিটো নিয়ম দিছে সেইটো নিয়মত আমি নপঢ়ো যিহেতু চৰকাৰে যিটো নিয়ম দিছে সেইটো নিয়মত আমাৰ পইচাৰ লোনটো মাৰি দিব লাগিব। নহ'লে আমি নামানো আৰু প্ৰতিবাদ কৰিম। সেইকাৰণে আপোনালোকে প্ৰতিবাদত নামি পৰিছে? সেইকাৰণে প্ৰতিবাদত নামি পৰিছো। আপোনাৰো লোন আছে? আছে। বাইদেউ আপোনাৰো আছে লোন? মোৰ নাই। হয় বাইদেউ, তেতিয়াহ'লে আপুনিও যে প্ৰতিবাদত নামি পৰিছে? প্ৰতিবাদত মই তিৰিকেইটা আহাৰ কাৰণে টিভিত উঠাৰ কাৰণে নামি পৰিছো। ঠিক আছে। তো দৰ্শকসকল, এখেতে তিৰিকেইটা আহাৰ কাৰণে টিভিত উঠাৰ কাৰণে প্ৰতিবাদত নামি পৰিছে। বাইদেউ আপোনাৰো লোন আছে? তুমি অলপ কেমেৰাটো আগুৱাই না। ভালকে ফকাচ কৰবা। বাইদেউ, এতিয়া আপুনি আমাৰ কথাটো উত্তৰ দিয়কচোন, আপোনাৰো লোন আছে নেকি? মোৰ লোন চোন এইগিলা নাই। মই বিয়াই হোৱা নাই। বিয়া হোৱা নাই যদি কিয় হৈছে তিৰিকেইটাৰ লগত তাতে ধৰ্ণা দিবা? মোৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ কম আছে। নিউজত উঠিলে মোৰ অলপ ফলোৱাৰ্ছ বাঢ়ি যাব না ইনষ্টাগ্ৰামত, সেইকাৰণে আহিছো। ময়ো ফেমাছ হৈ যাম না। আৰু এখেতে বিয়াই হোৱা নাই তেওঁক লগি ইনষ্টাগ্ৰামত ফেমাছ হ'বৰ কাৰণে নিউজত উঠাৰ কাৰণে তিৰিকেইটাৰ লগত প্ৰতিবাদত আহিছে। আৰু বাইদেউ আপুনি কি ক'ব? নেতাবিলাকে যেনেকে কৈছে তেনেকে আপোনালোকক ঋণবিলাক মাফ লাগে? তেনেকে আমাক ঋণবিলাক মাফ লাগে। আপোনালোকে বিবেকক বিক্ৰী কৰি ভোট দিছিল নেকি? আমি এইগিলা নিদিওঁ। আমাক গোটেই ঋণ মাফ কৰি দিম বুলি দিবই লাগিব। আৰু বাইদেউ, অসমতো 3 কোটি মানুহ আছে, আপোনালোকেতো অকলে ভোট দিয়া নাই। মই এইগিলা নিদিওঁ। বাইদেউ আপুনি কি ক'ব? আপুনিতো অকলে ভোট দিয়া নাই। আপুনি কওক। আমাক লোনটো মাফ কৰি দিবাই লাগিব। লোনটো মাফ কৰিব লাগিব, কিন্তু আপোনালোকেতো একলাই ভোট দিয়া নাই। অসমত 3 কোটি মানুহ আছে, আপোনালোকেতো অকল চৰকাৰ বনোৱা নাই ন। বাইদেউ আপুনি কওক। বাইদেউ আপুনি? আমি এইবিলাক নাজানো, আমাক ৰেহাই দিবাই লাগিব। দেখিলে এওঁলোকক মাত্ৰ ৰেহাই লাগে, কিন্তু এওঁলোকৰ কোনো একো যুক্তি নাই। এওঁলোকৰ কোনোৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নাই। ধন্যবাদ জনাইছো আমাৰ ফকৰাবাথা নিউজ চেনেলৰ পৰা। পৰীক্ষা কেঞ্চেল। পৰীক্ষা কেঞ্চেল। আজি নাচিম আজি। তামাম ফূৰ্তি পালো দে। আজিকালি ইমান ফূৰ্তি পোৱা নাছিলো জীৱনতো। বিশ্বাসে হোৱা নাই পৰীক্ষা কেঞ্চেল হ'ল বুলি। মেথছক লৈ এইবাৰ যদি পৰীক্ষা কেঞ্চেল নলা কৈ এইবাৰতো ফেল মাৰলো। এই 3-4 বছৰে মেট্ৰিকটোৱে পাছ কৰিব পৰা নাই। কিমান মন্দিৰত কিমান চাকি দিলো, কিমান ঠগি দিলো, কিমান কি কৰিলো। ভগৱানে এইবাৰহে মোৰ দেখি মুড দাঙি চাইছে। আজি মই পুৰা ফূৰ্তিত আছো।
আজি পাৰ্টি কৰিম মেক্স চকলাই ই গেদুমণি গম পালাক না কিবা এক্সাম কেঞ্চেল হ'ব বুলি ইটো দিনটো ঘুমিয়ে থাকে ক'ত গম পাব ইতালৈ গমে পানাই কিজানি ফোনে কৰো ৰ সি যদি গম পানাই সি শুনি পাগলা হৈ যাব এইটো কথা শুনি এই পয়লা কোনে ফোন কৰিছে হেল্ল' গেদু স্পিকিং এই গেদু স্পিকিং কি কৰিছে ঘুমি আছো ৰ অলপ এই পয়বাই কিয় ফোন কৰি ডিষ্টাৰ্ব দিলি মোক এই ঢকৰিছে এই আহি নাই 12টা বাজিছে চা একবাৰ আৰু মই তোক ফোন কৰিছিলো এটা গুড নিউজ দিবা কাৰণে পৰীক্ষা কেঞ্চেল গম পা না তই হাও কিনো কয় তো কেঞ্চেল হৈছে পৰীক্ষা আমাৰ হাও কিনো কয় আজিতো পাৰ্টি হ'ব বাল আজি মই পাগলা হৈ গৈছো এই পয়বাই কি নিউজ দিলে তই ইয়াহু কেঞ্চেল হে আজি তামাম ফুৰ্তি কৰিমা এই ঠাণ্ডা ঠাণ্ডা মাথাৰ কাৰণে লগি যাৱা মই ডিজে লৈ যাই আছো ৰতে নাচিম অলপ দে তামাম এনজয় কৰিম দে আজি তে মই যাইছো দে ইমান ডাঙৰ খোজ কাপি এটা দিলি কি নাচিমে আজি তামাম পাৰ্টি কৰিম আজি বয়া নাচিম আজি লৈ ডিজে লৈ না বয়া নাচিমা দে তই ঠিকি না আজি মই পাগলা হৈ যাম ডিজেটো লৈ যাই থাকো ৰ পাত্ৰত বয়া নাচিম আজি ই সঞ্জুনো ক'ত মন লাগে বাল বাল এই 2 ঘণ্টা ৰখলোৱে আহিয়ে পানাই তাক লগি এই তই এটা ফোন কৰচোন তাক ৰ আহিছি ৰ তই আহিছি দুবনি কি আহিছা ঢকৰিছ কোন কিতাবা ৰখিছে 2 ঘণ্টা হ'ল তোৰ নহয় ভাত খাওঁতে অলপ দেৰি হৈ গেল ৰ মোৰ আৰু মই আহিছিলো আহোঁতে হাগা লাগিল অলপ তাৰপিছত আৰু হাগবা গুচি গেলো ঘৰক লগি বালৰ কিমান হাগি মৰা তই গা চা ধুইছা না হাত চাত ধুইছা না তই নিচা বুলি ভাবছা নেকি পকা লাগা তইয়ে পকা লাগা নাইবি মোৰ ওচৰত যা পকা লাগা কৈছা তুই নহয় সঞ্জু কিনো কাজিয়া হিচাপ কৰি মৰে আৰু তইও চিন্তু অলপ বনে মনে থাকবা নৰা তে পিছে দুলিমেন মই কি কৰিছা এই পৰীক্ষা যি কেঞ্চেল হলে তাকে আলোচনা কৰি আছো ৰ শুনছো ৰ কেঞ্চেল হল বোলে পৰীক্ষা কেঞ্চেল হল ৰ ক'ত আমি ইমান কষ্ট কৰি পঢ়ি আহিলো ইমান দিনে এবাৰ আৰু কৰোণাটোৰ কাৰণে পৰীক্ষা কেঞ্চেল হৈ গেল কি দিন পৰছি না পৰীক্ষাত ষ্টেণ্ড কৰি নিউজত এবাৰ কিমানৰ ইচ্ছা আছিল না আৰু ঘৰৰ লগতে স্কুলখনৰ নাম কৰবা কিমানৰ ইচ্ছা আছিল চব এনে গেলে ভাইবাৰ তাকেতো এই কৰোণা ভাইৰাছটোৰ কাৰণে চব কেঞ্চেল কৰিব লগা হ'ল এই ভাইৰাছটো যদি নাইলা হয় আগৰ নিচিনাতো চব চলি থাকলা হয় না আৰু সঞ্জু ৰ তই অলপ মন চন মাৰি আছা দেখোন আজি কিয় নহয় দে একো মন মাৰি নাই নহয় ৰ তোক মই আহাৰ পৰা দেখছো আমাৰ ওচৰত অলপ বুক চুক ঠিক কৰিলি কিন্তু অলপমান আগতে কেনে হৈছে তোৰ মুখখন কিবা এটা হৈছে নিশ্চয় দে কয়ে আমি দেখোন তোৰ লগৰে আমাকো ক'বা নৰা দেই নহয় কথাটো হ'ল এই মামাই যি মাইক্ৰ'ফাইনেন্সৰ লোনটো মাফ কৰি দিম বুলি কৈছিল এই যি তিৰি গেলে ধৰ্ণা দিবা যাই আছে তাৰে কাৰণে আমাৰ মায়েও ডেইলি ধৰ্ণা দিবা যাই আছে 40,000 মান ঋণ লৈছিল তাতে আৰু ধৰ্ণা দিবা যাই আছে মোক ৰাস্তাক দেখলে দে যোনী এতিয়া লাজ লগা হৈছে শুনি মানুহৰ পৰা এইটো কথা এতিয়া আমি এইটো কথাও পাতি আছিলো ৰ তাকেতো চব তিৰি গেলে কি হৈছে অলপ পইচাৰ কাৰণে কি প্ৰতিবাদ কৰি আছে লোন লৈছি কষ্ট কৰি মাৰব লাগে লোনটো তাকেতো মাক ইমান বাৰ হাক দিওঁ মই যাবৰ কাৰণে নুশুনে মোৰ কথা নহয় দে একো নহয় দে আমি বুজাম দে মাক আমি বুজাম খুৰীক মই যাম দে আজি তাতে বুজাম আজি তাৰে পৰা গানৰ শব্দ বিচাৰ না কিবা মই পাইছো শব্দ এইকেইদিনটো বেমাৰৰ কাৰণে কোনো পিকনিক খাব নাই তে গান শুনি বাজি চাবা ইমান জোৰত আগৰ পৰা আহিছে শব্দটো বুলচোন চাই কোনে গান বাজি আছে ইমান জোৰত আজি তামাম নাচিল দে তামাম নাচ আজি তামাম ফুৰ্তি লাগছে আজি মোৰ আজি নিচিনা মই ফুৰ্তি পোৱাই নিছিলো আজি কাৰণে ডিজে লৈছো এই বেটাৰী এক নকলি তামাম নাচ আজি লুলু কি তার দরে তোর এতে নাচি কিয় আছা ইমান জোৰত গান দি না তোর কোনবাই বিয়াছা বাচ্চা নেকি নে কিয় ইমান ফুর্তি নহয় লিটু দা আমার কারো বিয়াছা নহয় পরীক্ষা কেঞ্চেল হল না আমার আজি সেইকাৰণে অলপ ফুর্তিতে নাচিছো র কিনো কয় মেক্সকলাই পরীক্ষা কেঞ্চেল হওয়ার কাৰণে নাচি আছা তাকো ডিজে চিজে লৈ আছা লিটু দা বইনা পুতেকত ততে কি পাগলা থাকলা হলি নাকি ততক দেখোন কোনবাই দেখলে তাপাত ধুই রব মানে পরীক্ষা কেঞ্চেল হয় কান্দি মরবা ধরছি তোন আর পরীক্ষা কেঞ্চেল হয় ফুর্তিতে নাচবা ধরছে ডিজে সিজে আনি কি চলিয়ে তোন একলা ভুলচুল নকরিবি আর লাইফত তোন পরীক্ষা কেঞ্চেল হয় দুখে করবা লাগে তারে বিপরীতে নাচবা ধরছে পাগলার নিচিনা মানে দুনতে নাচি থাকা গম পালি পাগলা বলে বটুয়াক দকে তাকে তো হাইব মানে গম পাইছা না এনে অলপ ফুর্তি করছো দে পরীক্ষা কেঞ্চেল বলি আজি পুৱা শুনি পাগলা হৈ গৈছো মই এইটো কথা শুনি চুপ বৌদা আজি সেইকাৰণে তো তোর এনে অবস্থা ক'ত আমার লগত পড়িছিলি 4 বছর আগতে ইটা এরকম ফেল করে গেডুর ক্লাস যাই পেলে তুই খাইতে বলে একটা লাগাইছি তোক আমি এটা আর এনে ভুল নকরবি এগলা যা এটা ঘরত যা ধুন এগলা নাচি নাচি থাকবা নাগে যা এটা ঘরত যা
লিটু মই ভাবাই নাছিলে মোক বেয়া নাপাবি আমি ভাবাই নাছিলে মানে যে আমাক বেয়া বুলি ক'ব এলা গান চান দি কিনে নাচি থাকলি আমাৰ ভুল হৈ গেল দে বেয়া চা নাপাবি লিটু দা বেয়া চা নাপাবি ভুল হ'ল দে আমাৰ দে এতিয়া আমি ঘৰত যাই থাকো দে হ'ব দে লিটু আমাৰ ভুল হ'ল দে আমি যাওঁ এতিয়া ঘৰত দে ঘৰত যা বুজি যি পাইছা তোন আৰু এনে নকৰবি হ'ব দে লিটু দা লিলু ঘৰত যাওঁ আমি দে যাওঁ বোল দে লিটু আহো দে মই বয়া চা পাই নাথকিবি যা যা মেক চকলাই গিজি হ'ব আজিকালি চলিৰ লগত পৰীক্ষা কেঞ্চেল হ'ব ফুৰ্তিতে নাচপা ধৰিছে তাকেতো ক'ত আমি এই দিনতে পৰীক্ষা দি পাছ কৰি আহিছিলো এতিয়া আৰু চবৰে ফুৰ্তি লাগছে পৰীক্ষা কেঞ্চেল হয় তাকেতো এই কৰোণাটো সকলোকে খাই দিছে একদম বুজি পাব দে এতিয়া সৰু আছে না বুজি পাব ডাঙৰ হ'লে অলপমান লিটু সেইটো আমাৰ অংকৰ ছাৰ নেকি নে অংকৰ ছাৰ দেখোন ক'ত যায় বা মাতো ছাৰ ক'ত যায় ছাৰ লিটু দেখোনে ছাৰ ক'ত যায় আপুনি এনে অলপ ওলাইছিলো ৰ ঘৰতে যাওঁ এতিয়া পিছে তোন এতে কি কৰিছা ছাৰ কি ক'ব আৰু পৰীক্ষা যি কেঞ্চেল হ'ল তাকে অলপ দুখ কৰি আছো ৰ'ব এইটো কথা শুনি মোৰো দুখ লাগছে বহুত মন চন বেয়া লাগিছে এইটো কথা কাৰণে আজি মোৰ কিমান ষ্টুডেণ্টে আশা কৰিছিল পৰীক্ষা দি ভাল এটা ৰিজাল্ট কৰাৰ কাৰণে চব আশা ডুবি গেল তাৰ ছাৰ আমিও সেইটো আলোচনা কৰি আছিলো এতিয়া কি হৈছে জানে না ছাৰ ভকৰাপাৰাত যি গেদু আছে আৰু লেলুক তোক চিনিয়ে পাই আমাৰ লগত যি পঢ়িছিল লেলু কৰিব চিনি নাপামে টিম্পামেন ফেল নকছি টাউন এটা ঘটনা কৰছি ন অলপ আগতে কি ঘটনা কৰছি মানে পৰীক্ষা যি কেঞ্চেল হ'ল টাউন দে গান বাজে যি ডিজে এটা লৈ আহিছে ইয়াতে আৰু ফুল ভুলুম দি গান বাজে কিনে নাচি আছিল ইয়াতে আমি আৰু এইমাত্ৰ আহি কিনে বুজাই অলপ পঠাই দিলো তাক কিনো কয় ছাৰ আজিকালি চলি গেলা কিনো হৈছে পৰীক্ষা কেঞ্চেল হোৱাৰ কাৰণে কোনোবা গান বাজি নাছে এইটো টাইমত তাৰ দুখ লগ পাই লাগছিল এইটো টাইমত আৰু ডাউন ডিজে বক্স আনি নাচপা ধৰছি ইয়াতে কি চলিয়ে তাকেতো ছাৰ আমিও বুজাই অলপ পঠাই দিলো তাক ঠিকে কৈছা দিলটো আৰু তই চঞ্চু হয় না ছাৰ মই চঞ্চু দক আজিকালি দেখোন নিউজটো খুলি তোৰ মায়াকে দেখুৱাই তাতে যোনটো নিউজ কৰিলে সেইটো নিউজতে দেখো তোৰ মায়ে ধৰ্ণা দি থকা ছাৰ কি ক'ব ইয়াৰ মই বহুত বুজাইছো মাক বুজিয়ে নাপায় তাকেতো বুজাবি অলপ মোৰো দেখি বেয়া লাগছে না মোৰ ষ্টুডেণ্টৰ মায়াকে এইগিলা ধৰ্ণা চৰ্ণা দি আছে বেয়া লাগে না এইগিলা দেখলি তাকো অলপমান পইচা কাৰণে কি ধৰ্ণা দিয়ে মায়ে তাকেতো ছাৰ কৈ আছিল এতিয়া আমাক কথাখিনি ইয়াৰো বহুত বেয়া লাগি আছে ৰ'ব ছাৰ মই আজি বুজাবা যাম ৰ'ব মায়েকক দে চঞ্জু বেয়া চেয়া নাপাবি মোৰ ক'ব লগাখিনি কৈছো মই আৰু ভালকে বুজালে বুজি পাব যামে দে তেতিয়া মই আহো দে দিয়ক ছাৰ হ'ব দিয়ক ছাৰ দিয়ক দে আহো দে দিয়ক যাব দিয়ক ছাৰ বহুত লাজত পৰিলো আজি মাৰ কাৰণে ছাৰ আগত একো নহয় এতিয়া আমি বুজাম দে অলপ আজি যাম নহয় তাৰ ঘৰত অলপ দেৰিকে যাম দে তাৰ ঘৰত মই দে এতিয়া ভাইহঁত মই আহিলোঁ দে মোৰ অলপ কাম আছে দে মোৰো অলপ কাম আছে পুৱাই আহিছো না দে যাতে তোন দে মই যাওঁ আৰু লাহে লাহে ঘৰকে যোৱাৰ দে মই আহো দে তই যাই থাকচোন ঘৰক লগি মই যাইছো দে অলপ দেৰিকে তাৰ ঘৰক লগি দে মই আহোঁ দে ময়ো আহিছো দে মোৰ অলপমান কিবা এটা কাম আছে কামটো কৰি যাইছো দে দে হ'ব দে আজি চাইডৰ ফালে লাজত পৰি মাৰিলোঁ মই আজি যাই ভালকে বুজাব লাগিব মাক মায়ে ক'ত গেলি কিয় বাবা কি হৈছে কিয় ইনকে এটা পাৰিছা তোৰ ধৰি মই বহুত লাজ পাইছো এইকেইদিন গম পাইছা না বাবা কি হ'লে তোৰ ধৰি এইকেইদিন মই অলবা নোৱাৰিছো ৰাস্তাত তই লোনটোৰ কথা বাদ দিবি না তই কি কৰিবি নেদো নৰো মই বাদ দিবা এইটোৰ পৰাই মই সকাহ পাইছো অলপ তই কি বুজি পাবি এইগিলা কথা হয় নেকি তোৰ ধৰি মই বহুত লাজ পাইছো এইকেইদিন ভালকে ওলাই যাব পৰা নাই ৰাস্তা দি গোটেইকেইটা নিজৰ আগত তইয়ে আছা অকল এইকেইদিন মানে যিকেইটা নিউজ খোলে তোকে এই তিৰিকেইটালৈ ধৰ্ণা দি থকা দেখা পায় আৰু ৰাস্তাত লগ পালি মোক জগৈ গোটেইকেইটাই আৰু আজি আমাৰ অংক ছাৰে মোক ৰাস্তাত লগ পাইছিল ছাৰে এইটো কথা কৈছে আজি মোক তোৰ ধৰি ইমান লাজ পাইছো না আজি মই ছাৰৰ আগত যাবা এতিয়া লাজ লগা আজি মুখে ৰাংবা নোৱাৰিছো ছাৰৰ আগত মই তই এগিলাখান টিভিত ধৰ্ণা দিবা যা কিবা দিবা যা এগিলাখান ক'লে বহুত যত বতো নহয় বাবা মই বাদ দিবা নোৱাৰোৱে তই এইগিলা বাদ দিছো অলপ বচোন অলপ বাবা বহা নহয় মাই মই তোক ভালকে কৈছো আৰু লাজবাৰ কৈছো তই যদি এগিলা ধৰ্ণা চৰ্ণা দিবা নেৰা মই ঘৰে দি গুচি যাম কিন্তু বাবা এগিলা কথা নকবি তই মই কেনেকে এইটো বাদ দিওঁ কতয়ে কচোন খুৰী হৈ দিয়ক এইকেইদিন বহুত লাজ পাইছে ইয়াক বহুতটা মানে কৈছিল ৰাস্তাত আৰু আজি অংক ছাৰে এইটো কথা কৈছে ইয়াক কিনো কলি তো খুৰী 20-30 হাজাৰ টকা লোনে আপুনি এখনি কাৰণে ধৰ্ণা দিবা নাযাব মই এইকেইদিন দেখিছো না ইয়াক বহুত টেনশ্যনত আছে আপুনি টেনশ্যন ল'বা নালাগে দিয়ক আজি মই মাৰ লগত কথা পাতিম ঘৰত যাই অলপমান পইচা আমাৰ ফালৰ পৰা দিম দিয়ক আপুনি প্ৰথমতে মাইক্ৰ' ফাইনেন্সৰ লোনটো মাৰি দিব লিটু বাবা তুমি এইগিলা কি কোৱা নালগে পইচা দিবা নালগে মই তোমাৰ ধৰতে পৰি গেলো একো নহয় দিয়ক খুৰী সঞ্জু মোৰ লগ ই মোৰ সৰুৰ পৰা বেষ্ট ফ্ৰেণ্ড মানে আপোনালোকে মোৰ ফেমিলি হয় মই আপোনালোকৰ কাৰণে এখনি কৰিব নোৱাৰিম নেকি যেতিয়া পইচাটো পাই আপুনি ঘূৰাই দিব মোক লাহে লাহেকে দিলে হ'ব
ঐ লিটু এগলা নালগে দে হ'ব দে ঐ তই মোৰ বেষ্ট ফ্ৰেণ্ড নহয় নেকি হয়ে তে কিয় এগলা কৰিছা তই মোৰ ফেমিলি নিচিনা আজি তোক মই হেল্প কৰিম কালি মোক পাৰা যদি মোক হেল্প কৰিবি তই লগা হ'লি দে হ'ব দে লিটু থেংক ইউ বাবা মই এগলা ধনা চনা দিবা নাযাওঁ দে আৰু মই মোতকে তোৰ ৰোগটোহে দিছিলোঁ বেছিকে মোক বেয়া নাপাবি বাবা মোক মাফ কৰি দি দে হ'ব দে মা একো নহয় দে তই মোক মাফ কৰি দিছা না বাবা আৰু লিটু বাবা তুমি দিবা নালকে দে মোক পইচাটো মোৰ অলপ জমাৰে পইচা আছে মই একটি দি কিনে ভাতটো মাৰি দিম দে আৰু আজিৰ পৰা ধনা চনা দিবা নাযাওঁ মই কষ্ট কৰি হ'লেও নিজে লোনটো মাৰিম খুৰী বুজি যি পাইছে আপুনি এখনি কথা বহুত ভাল লাগছে মোৰ নাযাওঁ এগলা কথাত মই থেংক ইউ মা আজি যি শুনছা তই মোৰ কথা দে হ'ব দে এতিয়া মই অলপ চাহ বনাই দে আৰু লিটু অলপ চাহ খাই যা আৰু দিপা ভাতটো খাই যা মোৰ তাতে নাংগে দে খুৰী তই বোলে মোৰ বেষ্ট ফ্ৰেণ্ড মোৰ তাতে কিয় খাবা নৰা তই বেয়া পা নেকি আমাৰ ঘৰত খাই কিনে নহয় এনে খাব ইচ্ছা আছে দে আন দিয়ক আনক খুৰী আনক দে বাবা আনিছো বা ফাইনেলি বুজি পালাক দে মাই মোৰো ভাল লাগছে খুৰী যি বুজি পালা এখনি থেংক ইউ ভাই তই যে এখনি বুজাইছা মাক মই ক'ত বুজালে বুজি পাইছে ন খুৰী দে চফাত বহ এতিয়া দে হ'ব দে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু শেষত এটা কথা ক'ব বিচাৰোঁ যে ভিডিঅ'টো কমেডি এণ্ড এণ্টাৰটেইনমেণ্ট পাৰ্পছত বনোৱা হৈছে এইটো যাতে কোনো চিৰিয়াছলি নলয় আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব জয় অসম।